নমস্কাৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থওক যাতে আহিবলগীয়া ভিডিঅ'ৰ সকলো নটিফিকেশ্যন আপুনি অতি সোনকালে লাভ কৰে। বন্ধুসকল, কালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা ভাল খবৰ দিলে যে যদি 1 জুলাইত অসমৰ পজিটিভিটি হাৰ 2% থাকে, 2%ৰ তললৈ নেনামে, তেনেহ'লে অসমত মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বাতিল হ'ব বুলি তেখেতে ঘোষণা কৰিছে। আৰু এইটোৱে বহুত দিনৰ পৰা আমি বিচাৰি আছিলোঁ আৰু তেওঁলোকে ঘোষণা কৰা নাছিল আৰু কালি ঘোষণা কৰিছে। আৰু কেইঘণ্টামানৰ আগতে শিক্ষামন্ত্ৰীয়েও এই কথাষাৰে কৈছে যে 15ৰ পৰা 20 জুলাইৰ ভিতৰত আমি পৰীক্ষা পাতিম আৰু লগতে কৈছে যে যদি 2% হয় বা তললৈ নেনামে, তেনেহ'লে 2% যদি থাকে অসমত পজিটিভৰ হাৰ, তেনেহ'লে পৰীক্ষা আমি বাতিলেই কৰিম। আজি শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে আৰু তেওঁ আগতে কোৱা নাছিল অসমত মেট্ৰিক পৰীক্ষা হ'বই তেখেতে কৈ আছিল। আৰু এতিয়া প্ৰশ্নটো সকলোৰে মনত এটাই কথা যে 2%ৰ তললৈ নামিব নেকি আৰু 2% হৈ থাকিবনে, আৰু 2% যদি তললৈ নামি আহে তেতিয়াহ'লে মেট্ৰিক পৰীক্ষা হ'ব আৰু 2% থাকিলেও পৰীক্ষাটো বাতিল হ'ব। আৰু বৰ্তমানৰ 7, 8 আৰু 9 জুন তাৰিখৰ বৰ্তমান সময়ৰ পজিটিভৰ হাৰ হৈছে ক'ভিডৰ 3% চলি আছে আৰু অসমত। আৰু যদি আমি আজি 11 তাৰিখ আৰু যদি আমি 1 জুলাইলৈকে যদি আমি বৰ্তমানৰ পজিটিভৰ হাৰ চাওঁ, তেনেহ'লে 19 জুলাইলৈকে 2%ৰ তললৈ নমাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু অসমত মেট্ৰিক পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে। কিন্তু সম্ভাৱনা আছে বুলি ক'লেই নহ'ব, কিয়নো যদি বানপানীও কেনেবাকৈ আহি যায় তেনেহ'লে মেট্ৰিক পৰীক্ষা হোৱাটো সম্ভৱ নহয়। তেওঁলোকে যিমান ক'লেও এইটো সম্ভৱ নহয়, কিয়নো বহু চেণ্টাৰ বুৰি যাব। আৰু যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিবা। থেংক ইউ ছ' মাছ।